সেৱাই সমৰ্পণৰ আমাৰ নৰেন্দ্ৰ মোদীৰ ৭১তম জন্ম উপলক্ষে আজি চাপাই আৰু নদী চাপাই আমি ৭১ কিলোমিটাৰ নদী চাপাই অভিযান আৰম্ভ কৰিছোঁ। তাৰ আগতে আমাৰ ইয়াতে ভাৰ্গত অলপ বেয়া দেখে জাবৰা জোতা আছে, এইটো চাফা কৰি আছোঁ। আমি এতিয়া নদী চাফা কৰিব যাম। এইটো আমাৰ সেৱাই সমৰ্পণৰ নামতে আমি ৭১ কিলোমিটাৰ নদী চাপাই অভিযানৰ উপলক্ষে আজি এইটো অংশগ্ৰহণ কৰা হৈছে। ইতিমধ্যে উপনিৰ্বাচন আছে আমাৰ কোকৰাঝাৰ গোসাইগাঁও সমষ্টিত। হয়, আপোনালোকৰ বিজেপি ফালৰ পৰা কেনেকুৱা? আমাৰ বিজেপিটো আমাৰ মিত্ৰজোঁট আছে UPPL লগত, ইহঁতৰ পৰা কেণ্ডিডেট দিয়া হৈছে জিৰণ বসুমতাৰী। এখেতৰ হৈ আমি কাম কৰিম আৰু আমাৰ পৰিস্থিতি বহুত প্ৰবল আছে। আমি জিকি যোৱাৰ একদম পূৰা সম্ভাৱনা আছে আৰু আমি তাতে কাম কৰি আছোঁ। যোৱাকালি আজি মই অহাকালি আমাৰ ইনচাৰ্জ মিনিষ্টাৰ আহিব, তেখেতৰ লগত আমাৰ বৈঠক হ'ব আৰু পলিচিৰ ওপৰত আলোচনা কৰা হ'ব। ইতিমধ্যে মিত্ৰজোঁটত হাংৰামা মহিলাৰো আহিছে বুলি হয়, এইটো আমাৰ আনুষ্ঠানিকভাৱে এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। এটা আলোচনা হৈছে ইহঁতৰ মাজত আমাৰ বিজেপি আৰু BPFৰ লগত, কিন্তু আমাৰ আনুষ্ঠানিকভাৱে এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই।